জ্বৰ চৰ্দিৰ উৎপাতত আপোনালোকলৈ ভিডিঅ' দিয়া পলমেই হৈছেগৈ। আজি আছিলে কেক ক্লাছৰ লাষ্ট ডে। সেইবাবে তেওঁলোকক আজি খুৱাবলৈ ৰোল অৰ্ডাৰ কৰি দিলোঁ। আজিৰ ক্লাছ আছিলে পিজ্জা আৰু ব্ৰেড বনোৱাৰ, কিন্তু তেওঁলোক আহিয়েই ফুলসমূহ প্ৰেক্টিচ কৰিবলৈহে লাগিল। আৰু সকলোকে চাহ-তাহ খুৱাই মেলি লৈয়ে লাগি গ'লো পিজ্জা বনোৱা শিকাবলৈ। কামবোৰ শিকাই থকাৰ মাজত ভিডিঅ' ক্লিপসমূহ ল'বলৈ মই একেবাৰে পাহৰি থাকোঁ। এইটো আচলতে মোৰ ডাঙৰ ভুল বুলিয়েই ক'ব পাৰি। পিজ্জা বনোৱাৰ পাছতে মই ব্ৰেড বনাবলৈও শিকালোঁ, কিন্তু মোৰ এটা ভিডিঅ' ক্লিপো লোৱা নহ'ল। তাৰ বাবে মই আপোনালোকৰ ওচৰত একেবাৰেই দুখিত। বাৰু একো নাই, সোনকালেই মই এটা ব্ৰেডৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াম। এয়া হৈছে আমাৰ মৰমৰ পম্পী বা, আৰু এইফালে মই তেওঁলোকৰ বাবে চাৰ্টিফিকেটসমূহ ৰেডি কৰাত ব্যস্ত। আৰু এগৰাকী এগৰাকীকৈ সকলোকে মই নিজৰ নিজৰ প্ৰাপ্য চাৰ্টিফিকেটসমূহ দি দিলোঁ। আৰু এইবাৰৰ ষ্টুডেণ্টসমূহ আছিল খুবেই বেছি ফ্ৰেণ্ডলি আৰু মৰমীয়াল। এই 3 দিন আমি হাঁহি ফূৰ্তিৰ মাজেৰে কেনেদৰে পাৰ কৰিলোঁ গমেই নাপালোঁ। এটা কথা আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন, আপোনালোকে মোৰ কেকৰ ব্লগসমূহ চাই ভাল পায় নে মোৰ অন্য ব্লগসমূহ, যেনে ট্ৰেভেলিং, ফুড ব্লগ নাইবা মোৰ লাইফষ্টাইলৰ ব্লগসমূহ। চবৰে ফালৰ পৰা গিফ্ট মেমলে উঠিছো নাই।